ভগৱান শিৱক ত্ৰিলোকৰ আদি আৰু অন্তৰ দেৱতা বুলি কোৱা হয়, যাৰ আগত জগতৰ সকলো শক্তিয়ে নিষ্ফল। কিন্তু আপোনালোকে জানেনে ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল? তেওঁৰ মাক আৰু দেউতাকৰ নাম কি আছিল? আৰু ক'ৰ পৰা শিক্ষা লাভ কৰিছিল? আৰু কাক কাক শিক্ষাদান দিছিল? যদি নাজানে, বলক আজি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ বিষয়ে আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰবোৰ দিওঁ। শেষৰলৈকে অৱশ্যে চাব। বন্ধুসকল, পোনপ্ৰথমে ভগৱান শিৱৰ জন্মৰ কাহিনী মানে শিৱপুৰাণত থকা শিৱৰ বিষয়ে কোৱা হৈছে যে ভগৱান শিৱ এজন স্বয়ম্ভু, যাৰ মানে হ'ল ভগৱানৰ শিৱৰ জন্ম নিজে হৈছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে ভগৱান শিৱৰ না মাক আছিল না বাপেক। এইকাৰণে ভগৱান শিৱক পঞ্চতত্ত্বতকৈ ওপৰত বুলি কোৱা হয়। এইকাৰণে তেওঁৰ কোনো মৃত্যুৰ প্ৰতি ভয় নাই, কাৰণ তেওঁ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। বিষ্ণু পুৰাণত ভগৱান শিৱৰ বিষয়ে লিখা আৰু এটা কাহিনীৰ মতে কোৱা হয় যে ভগৱান বিষ্ণুৰ মূৰৰ পৰা ওলোৱা শক্তিৰ পৰা ভগৱান শিৱৰ জন্ম হয়, আৰু তেওঁৰ নাভিৰ পৰা ওলোৱা শক্তিৰ পৰা পদুম ফুলত বহি থকা ব্ৰহ্মাদেৱৰ জন্ম হৈছিল। আনহাতে ভগৱান বিষ্ণুৰ জন্মৰ বিষয়ে শিৱপুৰাণত কোৱা হয় যে একদিনাখন ভগৱান শিৱই আঁঠুৰ পৰা মল আঁতৰাই আছিল, আৰু সেই আঁঠুৰ পৰা ওলোৱা মলৰে ভগৱান শ্ৰীবিষ্ণুৰ জন্ম হৈছিল। যদি এনেকুৱা হৈছিল, শিৱপুৰাণ আৰু বিষ্ণু পুৰাণ দুয়োটা সম্পূৰ্ণ বিপৰীত। ইয়াৰ বাদেও ভগৱান শিৱৰ জন্মৰ আৰু এটা আন পৌৰাণিক কথা বহুতেই প্ৰচলিত, যিটো আপোনালোকেও চাগে বয়সস্থ লোকৰ পৰা শুনা পাইছে। যদি নাই পোৱা, তেনেহ'লে আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এদিনাখনৰ কথা, যেতিয়া ভগৱান বিষ্ণু আৰু ব্ৰহ্মাদেৱে দুয়োজনৰ মাজত কোন বেছি শক্তিমান তাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল, তেতিয়াই ভগৱান শিৱই জ্বলি থকা খাম্বাৰ ৰূপত দুয়োজনৰ মাজত প্ৰকট হৈছিল। তেওঁলোকে দুয়োজনে ইয়াৰ ৰহস্য বুজিব পৰা নাছিল। তেতিয়াই ভিতৰৰ পৰা আৱাজ আহিছিল যে যিজনে ইয়াৰ আগ বা গুৰি বিচাৰি উলিয়াব, তেওঁই সকলোতকৈ মহান বুলি কোৱা হ'ব। এই কথা শুনাৰ তৎপশ্চাতে ব্ৰহ্মদেৱে পক্ষীৰ ৰূপ লৈ খাম্বাৰ ওপৰত থকা আগলি বিচাৰিবলৈ যায়। আনহাতে ভগৱান বিষ্ণুই বৰাহ অৱতাৰ লৈ খাম্বাৰ গুৰিভাগ বিচাৰি যায়। দুয়োজনে অনেক সময় বিচৰাৰ পাছতো আগ আৰু গুৰি বিচাৰি নাপায়, যাৰ ফলত দুয়োজনে হাৰ মানি উভতি আহে। তাৰ পশ্চাত ভগৱান শিৱই নিজৰ আচল ৰূপত প্ৰকট হয়। ভগৱান বিষ্ণু আৰু ব্ৰহ্মদেৱে মানি ল'লে যে শিৱহে সকলোতকৈ মহান আৰু শক্তিশালী। ইয়াতকৈ ডাঙৰ শক্তিশালী এই জগতত আৰু কোনো নাই। ইয়াৰ লগতে শিৱপুৰাণতো উল্লেখ থকা এই খাম্বাৰ ইয়াকে বুজোৱা হয় যে শিৱই না জন্ম লৈছিল না ইয়াৰ অন্ত আছে। আৰু এটা কাৰণ এই যে ভগৱান শিৱ এজন স্বয়ম্ভু। ভগৱান শিৱৰ কেতিয়াও অন্ত নাই, কাৰণ তেওঁ অমৰ। এতিয়া ক'বলৈ ওলাইছোঁ যে ভগৱান শিৱৰ এনেকুৱা এটা বিষয় যিটো সকলোতকৈ বেছি প্ৰসিদ্ধ। ভগৱান ব্ৰহ্মা মহাদেৱৰ পিতৃ নেকি? হয়, এইটো কাহিনী মানুহৰ মাজত খুবেই প্ৰচলিত। ক'বলৈ যাওঁ যে কি ধৰণে ভগৱান শিৱ ব্ৰহ্মাৰ পুত্ৰৰূপে জন্ম লাভ কৰিছিল, ইয়াৰ আঁৰত বিষ্ণু পুৰাণত থকা এটা কাহিনী আছে, যাৰ মতে যেতিয়া পৃথিৱী, আকাশ পাতাল সমস্ত জগত জলমগ্ন হৈ আছিল, তেতিয়া ভগৱান বিষ্ণুৰ বাদে আন কোনো দেৱ-দেৱতা, জীৱ-জন্তু নাছিল। তেতিয়া অকল বিষ্ণুই পানীৰ ওপৰত নিজৰ শেষনাগত শুই থকা দেখা গৈছিল, যাৰ পাছত তেওঁৰ নাভিৰ পৰা কমল ফুলত ব্ৰহ্মাদেৱৰ প্ৰকট হৈছিল। যেতিয়া ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণু এই জগতৰ লগত সম্বন্ধিত কথা পাতিবলৈ ধৰিলে, তেতিয়া ভগৱান শিৱ প্ৰকট হয়, যাৰ পাছত ব্ৰহ্মাই তেওঁক চিনি নাপোৱা বুলি কয়। ইয়াৰ কাৰণে ভগৱান শিৱ ৰুষ্ট হয় আৰু তাৰ পৰা আঁতৰি যায়। শিৱক ৰুষ্ট হোৱা দেখি ভগৱান বিষ্ণুই দিব্যদৃষ্টি দি ব্ৰহ্মদেৱক শিৱৰ বিষয়ে মনত কৰাই দিয়ে। তাৰ পাছতে ব্ৰহ্মদেৱে নিজৰ ভুল বুজিব পাৰি শিৱৰ ওচৰত ক্ষমা বিচাৰি তেখেতে শিৱক তেওঁৰ পুত্ৰৰ ৰূপ হিচাপে আশীৰ্বাদ বিচাৰে। তাৰ পাছতে ভগৱান শিৱই ব্ৰহ্মাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি আশীৰ্বাদ দি দিয়ে। যেতিয়া ব্ৰহ্মাই এই জগতখন ৰচনা কৰিছিল, তেতিয়া তেওঁক এজন সৰু শিশুৰ প্ৰয়োজন হৈছিল, আৰু তেতিয়াই তেওঁ শিৱৰ আশীৰ্বাদৰ কথা মনত আহিল। তাৰ পাছত ভগৱান ব্ৰহ্মাই তপস্যা কৰিলে, আৰু ভগৱান শিৱই তেওঁৰ কোলাত কান্দি থকা শিশুৰ ৰূপত প্ৰকট হয়। এইটোৱে একমাত্ৰ শিৱৰ বাল্য ৰূপ। যেতিয়া ব্ৰহ্মাই তেওঁক কান্দি থকাৰ কাৰণ সুধিলে, শিৱই ক'লে যে তাৰ কোনো নাম নাই। তেতিয়া ব্ৰহ্মাই তেওঁক ৰুদ্ৰ নাম ৰাখিলে। ইয়াৰ অৰ্থ হ'ল কান্দি থকা। তাৰ পাছতো শিৱৰ কন্দা শেষ নহ'ল, আৰু ব্ৰহ্মাই তেওঁক দ্বিতীয় নাম দিলে। সেইটো নামো তেওঁৰ পচন্দ নহ'ল। তেনেকৈয়ে কান্দিয়েই থাকিল। শিৱক চুপ কৰাবলৈ ভগৱান ব্ৰহ্মাই 108টা নাম দিছিল। তাৰে ভিতৰত ভোলেনাথ, ভূতনাথ, নন্দৰাজ, মহাকাল, ৰুদ্ৰনাথ, পশুপতি,
মহাদেৱ আদি নামসমূহ এই পৃথিৱীতে লিখা হৈছিল। শ্ৰীমদ্দেৱী মহাপুৰাণত ভগৱান শিৱৰ মাক দেউতাকৰ বিষয়ে উল্লেখিত আছে। শ্ৰীমদ্দেৱী মহাপুৰাণ অনুসাৰ এদিনাখন যেতিয়া নাৰদে ব্ৰহ্মদেৱক সুধিলে, এই জগতখনৰ নিৰ্মাণ কোনে কৰিলে, লগতে ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু আপোনাৰ মাতৃ পিতৃ কোন হয়, তেতিয়া ব্ৰহ্মদেৱে নাৰদদেৱক ত্ৰিদেৱৰ জন্মৰ বিষয়ে যি ক'লে সেয়া অত্যন্ত আশ্চৰ্যজনক। দৰাচলতে তেওঁ ক'লে যে দেৱী দুৰ্গা আৰু শিৱস্বৰূপ ব্ৰহ্মাৰ বিয়োগত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ জন্ম হৈছিল। অৰ্থাৎ প্ৰকৃতিৰ ৰূপত মা দুৰ্গাই আমাৰ তিনিজনৰ মাতৃ হয় আৰু ব্ৰহ্মকাল সদাশিৱ আমাৰ পিতৃ। ইয়াৰ লগতে শ্ৰীমদ্দেৱী মহাপুৰাণতো ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত হোৱা কাজিয়াৰ এটা কাহিনীও পোৱা যায়। এবাৰ ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু দুয়োজনৰ মাজত তৰ্ক বিতৰ্ক হওঁতে ভগৱান ব্ৰহ্মাই কয় যে এই জগতখনৰ সৃষ্টি মই কৰিছোঁ আৰু ময়েই প্ৰজাপিতা হয়। ইয়াৰ প্ৰত্যুত্তৰত ভগৱান বিষ্ণুৱে কয় যে মই আপোনাৰ পিতৃ, কাৰণ আপুনি মোৰ নাভিৰ পৰা পদুম ফুলত জন্ম হৈছিল। এনেকৈয়ে দুয়োজনৰ মাজত কাজিয়া লাহে ডাঙৰ হৈ যাবলৈ ধৰিলে। বন্ধুসকল, ইহঁত দুয়োটা কাজিয়া শুনি সদাশিৱ তাত উপস্থিত হয় আৰু ক'লে যে পুত্ৰসকল, মই তোমালোকক এই জগতখন সৃষ্টি কৰিবলৈ আৰু চম্ভালিবলৈ কেৱল দুটা কাম দিছোঁ। ঠিক তেনেদৰে শংকৰ আৰু ৰুদ্ৰক সংহাৰ আৰু তিৰুগতিৰ কাম দিছোঁ। লগতে এইটোও ক'লে যে মোৰ পঞ্চমুখ আছে, এটা মুখ আকাৰ, দ্বিতীয় মুখ উকাৰ, তৃতীয় মুখ মুকাৰ, চতুৰ্থ মুখ বিন্দু আৰু পঞ্চমুখ নাগ, মানে শব্দ উচ্চাৰণ হোৱা। এই পাঁচটা মুখ লগ লাগিলে দেখা যায় যে এটা আখৰ ওম হয়, যিটো আমি সকলোৱে ভগৱান শিৱৰ মূল মন্ত্ৰ হিচাপে জানো। এইখিনি কোৱাৰ মাত্ৰকে ভগৱান বিষ্ণু আৰু ব্ৰহ্মদেৱে বুজি পালে যে শিৱতকৈ ডাঙৰ শক্তিশালী এই দুনিয়াত আন কোনো নাই আৰু দুয়োজনে ভগৱান শিৱক প্ৰণাম কৰি গুচি গ'ল। বন্ধুসকল, আপোনালোকে যে ভগৱান শিৱৰ বিষয়ে ইমানখিনি কথা জানিব পাৰিলে, যিহেতু আপোনালোকে জানেনে ভগৱান শিৱই কাৰ পৰা শিক্ষা লাভ কৰিছিল? মই জানো যে বহুত সংখ্যক লোকে ইয়াৰ উত্তৰ জানে। যোনে নাজানে সিহঁতক কওঁ যে ভগৱান শিৱ স্বয়ং নিজৰ গুৰু বুলি কোৱা হয়, যিজনে এই সংসাৰত গুৰু শিষ্যৰ পৰম্পৰা আৰম্ভ কৰিছিল। যদি প্ৰশ্ন হয় ভগৱান শিৱ কাৰ গুৰু আছিল, তেন্তে আপোনালোকক নিশ্চয়কৈ জানিব লাগে যে হিন্দু ধৰ্ম গ্ৰন্থত কৈছে যে ব্ৰহ্মা আৰু শিৱ এই সংসাৰৰ প্ৰথম গুৰু। তেওঁলোকে গুৰু আৰু শিষ্যৰ সম্বন্ধ স্থাপন কৰিছিল। ব্ৰহ্মাই মানৱ পুত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল, আনহাতে ভগৱান শিৱই নিজৰ জ্ঞান অকল 7জন শিষ্যকহে জ্ঞান দিছিল, মানে তেওঁ 7জন শিষ্যৰ গুৰু আছিল। তেওঁ যিকেইজন শিষ্যক শিক্ষা দিছিল তেওঁলোকক আমি বৰ্তমান সপ্তঋষি নামেৰে জানো। বন্ধুসকল, এয়া আছিল ভগৱান শিৱৰ জন্মৰ আঁৰৰ কিছুমান ৰহস্য। আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব। আজিলৈ আহোঁ বাৰু, লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।